গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভালে আজি মোৰ বহুত বেছি ভাল কাৰণ আজি মোৰ কাৰণে আজি দিনটো বহুত বেছি হয় আজি মোৰ বাৰ্থডে আজি 22 জুলাই হয় আৰু আজি মোৰ বাৰ্থডে সেই কাৰণে মনটো বহুত বেছি ভাল আৰু আপোনাক সকলোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো যাতে আজি মোক সকলোৱে আশীৰ্বাদ কৰে আৰু ভাবিছো আজি বাৰ্থডে বুলি মন্দিৰ যাম আমাৰ ইয়াতে এটা মন্দিৰ আছে ওচৰতে সন্যাসী মন্দিৰ বুলি কয় বহুত বেছি ভাল লাগে আৰু বহুত দূৰৰ পৰা মানুহ আহে আপোনালোকে কোনোবা আহিছে নে কমেন্ট কৰি জনাই দিবচোন তো ভাবিছো আজি বাৰ্থডে বুলি মন্দিৰত যাম আৰু কি কৰ তেনেকে এতিয়ালৈকে এনেকে ভাবা নাই তো আপোনালোকক কমেন্ট দেখাই যাম ভিডিওটো চাই থাকিব তো মন্দিৰ গলে আপোনালোকক মন্দিৰটো দেখাই দিম বহুত বেছি ভাল লাগে আপোনালোকে আহিব পাৰে তো ভিডিওটো চাই থাকিব এতিয়া মন্দিৰ যাব ৰেডি বাহতো যাব বহুত যাব গটেকিতে যাম তো ভিডিওটো চাই থাকিব আপোনালোকক দেখাই দিম যিখিনি পাৰো আৰু এয়া আমি গৈ আছো বেটাৰী গাড়ীত আৰু এয়া হৈছে মোৰ ফ্ৰেন্ড তো ভিডিওটো চাই থাকিব হেকলৈকে আৰু এয়া চাও আপোনালোকে কি ধুনিয়া পৰিবেশ কিন্তু ভিডিওটো মই অকমান স্পিডত দিলো যেটো ভিডিওটো বহুত বেছি দীঘল হৈ যায় আৰু এয়া আমি গৈ আছো যাই পোৱা নাই আৰু ভিডিওটো আজি দিয়া নহব সাগে 3 দিন পিছত দিন আপোনালোকে সকলে চাব দেই ভিডিওটো মোৰ মোবাইলৰ কেমেৰা ইমান এটা ঠিক নহয় অকমান মোবাইলটো বেয়া হৈ আছে হয়তো আপোনালোকে পিকচাৰবিলাক ইমান ঠিক নাপাব পাৰে তাইটো চাব সকলে আৰু এয়া আমি মন্দিৰ আহি পালো চাওকচোন এবাৰ কি ধুনিয়া পৰিবেশ আৰু ইয়াতে ধূপ চাকি যি লবলগীয়া আছিল আমি ইয়াতে লৈ লৈছো আৰু যেহেতু আমি প্ৰসাদ নিছো ঘৰৰ পৰাই বস্তুবিলাক লৈ গৈছো আৰু যে লোৱা নাছিল এইবিলাক ইয়াতে লৈ ললো আমি আমাৰ বস্তুবিলাক লোৱা হৈ গ'ল আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ গৈ আছো আৰু এয়া আমি ভিতৰত সোমালো মন্দিৰৰ আৰু আপোনালোকে চাওকচোন এবাৰ মন্দিৰৰ পৰিবেশটো চাওক আপোনালোকক একবাৰ দেখাই দিছো আৰু এইফালে চেনিটাইজাৰ নোলোৱাকে ভিতৰত সোমাব দিয়া নাই চেনিটাইজাৰ ইয়াও মই চেনিটাইজাৰ লগাই ললো হাতত আৰু ফাৰ্ষ্ট মন্দিৰত গৈ পাই এইফালে দি যাব লাগে মন্দিৰটো বান্ধি আছে কমপ্লিট হোৱা নাই বহুত বেছি ভাল লাগে মন্দিৰটোত আহি আৰু বহুত দূৰৰ পৰা মানুহে আৰু যেতিয়া মানে ইয়াতে মাঘৰ মাহত ভীম একাদশী যেতিয়া থাকে তেতিয়া বহুত বেছি মানুহ হয় আৰু বহুত ভাল লাগে তেতিয়াতো মানে এনেকুৱা হয় চাকি জ্বলাবই মানে জাগা নাথাকে তো আপোনালোকে আহি চাবচোন তো আমি ফাৰ্ষ্ট ইপিনেদি গৈ কিনে চাকি জ্বলাম তো আপোনালোকক যিখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম ভিডিওটো সকলোকে চাই থাকিব স্কিপ নকৰাকে আৰু আজি ইমান এটা মানুহ নাই যেহেতু পৰিবেশ বহুত বেয়া আৰু এইফালে চাওকচোন আপোনালোকে পথাৰ পিনে ইমান ধুনিয়া বতাহ আহি থাকে সেউজীয়া সঁচাকে বহুত বেছি ভাল লাগে আৰু মন্দিৰটো এতিয়া যেহেতু বান্ধি আছে যেতিয়া ওলাব তেতিয়া আৰু বহুত বেছি ভাল লাগিব আপোনালোকে আহিবচোন আৰু এয়া হৈছে পূজাৰীজন আৰু আমি যেহেতু প্ৰসাদ নিছো এটো কাৰণত ইয়াতে পূজাৰীজনে আমাক প্ৰসাদখিনি উলাই দিব দিছে আৰু পিছত আমি সেইফালে চাকি জ্বলোৱা জায়গা আছে তো আমি সেইফালে চাকি জ্বলাম তো ইয়াতে এতিয়া প্ৰসাদখিনি উলাই দিব দিছে আৰু ইয়াতে আমি এতিয়া প্ৰসাদখিনি উলাই দিম আৰু সেইফালে চাকি জ্বলাম তো আপোনালোকক দেখাই আছো যিখিনি বাৰু দেখাই যাম তো ভিডিওটো আপোনালোকে চাই থাকিব আৰু ইয়া খুৰিমাই বস্তুবিলাক উলাই দি আছে আৰু চাই থাকিব ভিডিওটো আৰু এয়া খুৰিমাই প্ৰসাদখিনি উলিয়াই দিলে আৰু পূজাজনে সুধিছিলে কিহৰ কাৰণে প্ৰসাদ আগবঢ়াইছো তো কলো বাৰ্থডেৰ কাৰণে আৰু মোক ইয়াতে চাকি জ্বলাব দিছে তো মই এয়া চাকি জ্বলাই লওঁ তাৰ পিছত আপোনালোকক আকৌ লগ পাই আছো আৰু আমি ইয়াতে ধূপ চাকি জ্বলাই আছিলো কিন্তু ইমান বতাহ দিছে আমি ইয়াতে জ্বলাব নোৱাৰিলো পূজাৰজনক কোৱাত আমাক ভিতৰত জ্বলাব দিছে আৰু এয়া আমি ভিতৰত জ্বলাই আছো এয়া হৈছে বৌ মোৰ ফ্ৰেন্ড আৰু আইটো আৰু এয়া ভাগিন তো আপোনালোক ইয়াতে মানে একেলগে গোটেই জ্বলাব নোৱাৰে যেহেতু জায়গা কম এটো কাৰণত এটা এটাকে জ্বলাই আছো
তো ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু ভিডিঅ'টো অকণমান মই স্পীড কৰি দিলোঁ যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈছে আৰু এয়া মই ধূপ জ্বলাই আছোঁ এতিয়া আৰু বাকী কৈছেনো খুৰীমা বাহঁত জ্বলাব আছে তো মই আপোনালোক কৈছোঁ ইয়াতে গোটেইকেইজনে অকণমান জ্বলাব অসুবিধা হয় সেইকাৰণে 2-3টা এনেকৈ জ্বলাই আছোঁ আৰু এয়া মই এইবাৰ সেৱা ল'লোঁ আৰু তাৰপিছত গাখীৰ আৰু বেলৰ পাত দিম শিৱলিংগত গাখীৰ ঢালিম আৰু তাত বেলৰ পাতো দি দিম তো চাই থাকক আপোনালোকে আৰু এয়া মোৰ সেৱা লোৱা হৈ গ'ল আৰু খুৰীমাই মোক বেলৰ পাতৰ গাখীৰ আনি কৈছে শিৱলিংগত ঢালিব দিছে তো সেয়া মই এইবাৰ বেলৰ পাত দি দিছোঁ শিৱলিংগত দি দিলোঁ বেলৰ পাত আৰু এইবাৰ অকণমান গাখীৰ ঢালি যিহেতু গোটেইকেইটা ঢালিব লাগিব সেয়ে অকণমান 3বাৰকৈ ঢালি দিলোঁ আৰু এইবাৰ বা ভাগিনহঁতে চাকি জ্বলালে আৰু গাখীৰ ঢালিলে আৰু এয়া মই সেৱা লৈ আছিলোঁ আৰু পূজাৰীজনে মন্ত্ৰ মাতি আছিলে আৰু পানী ছটিয়াই আছিলে আৰু ইয়াতে মানে বহুত ঠাই আছে বহুত ঠাইত সেৱা ল'ব লাগে তো মই ইয়াতো সেৱা ল'লোঁ আৰু বাকীকেইজনেও ল'ব আছে আৰু ইয়াতো সেৱা ল'ব লাগে আৰু বাকী 2 ঠাইত মই সেৱা ল'লোঁ আৰু আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখাব চেষ্টা কৰিছোঁ আৰু এতিয়া আমাৰ চাকি জ্বলোৱা হৈ গ'ল অকণমান আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো আৰু এয়া পূজাজনে আমাক ৰাঙাউটা বান্ধি দি আছিলে আৰু এয়া ভাগিনক বান্ধি দি আছিলে আৰু এইবাৰ মোক বান্ধি দিছে এটা গোটেইকেইটাকে দিব এইটোৱে হৈছে মেইন মন্দিৰটো ফাৰ্ষ্ট এইটো ধামাই দি বান্ধা আছিলে আৰু এইটোৰ পৰাই বাকীবিলাকো আৰম্ভ কৰিছে তো মই পূজাজনক সুধিম পূজাজনে আপোনালোকক ক'ব আৰু তেতিয়া শুনিব পূজাজনে ক'লে আৰু এয়া পূজাজনে মোৰ ফ্ৰেণ্ডজনে ফুল দি আছিলে আমাৰ এই মন্দিৰটো কেনেকৈ স্থাপিত হ'ল সেইটো কথাই ক'ব লাগে আগতে এটা সৰু মন্দিৰ আছিলে এই ধামাৰ মন্দিৰ এটা আছে সেই মন্দিৰটো মানে এনে একাদশী মানে দিছিল আৰু সেৱা এনেকৈ মোটামুটি 7 বছৰমান চলিছিল তাৰে পিছত এটা শিলপুৰ এটা আছে সেই ভঙা এই শিলপুৰটো আহোঁতে শিল্পী গাড়ীয়ে ইয়াত মানে মাটি খান্দ আহিছিল এই আহতৰ গাছডালৰ মানে হালধি আছিল হালধি থকাত অসুবিধা হোৱাৰ কাৰণে এই জিচিপিৰ যিটো মানে হেৰিডাল আছে হামটাডাল আছে সেই ভাঙাৰ কাৰণে চেষ্টা কৰিছে ভাঙি আহিলা অহাৰ লগে লগে গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ লাগিছে লৰাব নোৱাৰে আৰু তাৰে পাছত কৰিলা সেই ঠিকাদাৰজনে মানে চাৰিওফালে কৰি পাতি চাওঁতে সৰু আমাৰ মন্দিৰত দেখা পালোঁ ঘৰ আছে ইয়াত দুজন কাম পূজাৰীজনক মাতি আনি তাতে কোৱা চিঙি হৈ মোটামুটি সেই এনেকুৱা মানে সেই মন্দিৰৰ পানী ছিটাই দিলা তাৰে পিছত গাড়ীখনত কেতিয়াবা গাড়ী ষ্টাৰ্ট কৰিলা তাৰে ষ্টাৰ্ট কৰিলা জেগা পৰিলা তেনেকৈ আৰু মিটিং এখন পাতে মিটিঙৰ পাছত এটা সিদ্ধান্ত লাগে ডাঙৰ সভা পাতে 5দিনীয়া সভা ভৈমী একাদশী এনেকৈ ভৈমী একাদশীত 5দিনীয়া সভাখন পাতি আৰম্ভ কৰি মোটামুটি আজি পৰ্যন্ত এতিয়া 15 বছৰ চলি আছে 14 বছৰ পাৰ হৈ গ'ল 15 বছৰ চলি আছে এইখিনিয়ে কথা মূল কথাটো থেংক ইউ তেখেতে ক'লে মন্দিৰটো কেনেকৈ স্থাপিত হৈছিলে আৰু যিখিনি বাৰু আপোনালোকক দেখাই দিলোঁ ভিডিঅ'টো চাই থাকিব আকৌ যদি কিবা এনেকৈ বিশেষ আৰু দেখাবলগীয়া নাই যি আছিলে দেখাই দিলোঁ আৰু ইহঁতে বেলুন ফুকিয়াত ব্যস্ত গোটেইকেইটাই
আৰু ইয়াত আলহী আহিছে ইয়াত বাহত আহিছে বেলেগ কোনো মাতা নাই তেনেকৈ যিহেতু পৰিস্থিতি বহুত বেয়া আৰু আপোনালোকে এটা কথা লক্ষ্য আছে না চচমা গোটেই কানা এইফালে এটা আছে আমার মেসি মেসিও বার্থডে খাবো মানে Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday.